নমস্কাৰ কৃষক বন্ধুসকল, আমাৰ আসাম এগ্ৰি ফাৰ্ম চেনেললৈ আপোনালোকক সকলোকে প্ৰথমতে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি মিঠালাও খেতিৰ ওপৰত ষ্টেপ বাই ষ্টেপ ডিটেইলছ আলোচনা কৰিম। মিঠালাও খেতি কেনেকৈ কৰিব লাগে, কেনেকুৱা মাটি নিৰ্বাচন কৰিব লাগে, কি ধৰণৰ সাৰ প্ৰয়োগ কৰিব লাগে, আজি সকলোবোৰ আপোনালোকক জনাম। 1 বিঘা মিঠালাও খেতি কৰি কিমান টকা খৰচ হয় আৰু 1 বিঘা মিঠালাও খেতি কৰি কিমান টকা উপাৰ্জন কৰিব পাৰি, এই গোটেইবোৰ বিষয়ত পুংখানুপুংখানুভাৱে আলোচনা কৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই অলপ হ'লেও উপকৃত হ'ব। বন্ধুসকল, প্ৰথমতে যিকোনো এটা খেতি কৰিবলৈ হ'লে আমাক জাতটো নিৰ্বাচন কৰিব লাগিব। ভাল জাত এটা নিৰ্বাচন কৰাৰ পিছত আমি এটা ভাল বালি চহকীয়া মাটি ল'ব লাগিব। তাৰপিছত আমাক কি কৰিব লাগিব, হাল বোৱাই ল'ব লাগিব। হাল বোৱাই লৈ কিনে মই দি সমান কৰিব লাগিব। ৰাসায়নিক যেনেকুৱা গোবৰৰ সাৰ, তাৰপিছত আৰু আছে ৰাসায়নিক সাৰো আছে। ৰাসায়নিক সাৰ কি দিব লাগিব, যেনেকুৱা DAP, পটাছ, ইউৰিয়া, জিংক, এনেধৰণৰ সাৰ। মিঠালাও খেতি কৰাৰ আগতে যিটো মাটি আছে সেই মাটিখিনিত আমাক এই সাৰগিলা দিব লাগিব। তাৰপিছত আমাক কি কৰিব লাগিব, 1 সপ্তাহ পিছত সেই বীজটো ৰুব লাগিব। ৰুই কিনে আমাক ভাল কৰি যত্ন কৰিব লাগিব। ৰঙালাও খেতি আপোনালোকে সাধাৰণতে 2 ধৰণে কৰিব পাৰে। এটা হ'ল চাং পাতি কৰা হয় ৰঙালাও খেতি, আৰু এটা হ'ল সাধাৰণতে বৃহৎ আকাৰত আপোনালোকে চাব পাৰিছে, বৃহৎ আকাৰত ৰঙালাও খেতি মাটিতে কৰা হয়। বন্ধুসকল, এই ৰঙালাও খেতি আমি সাধাৰণতে গ্ৰীষ্মকাল আৰু বসন্তকাল 2 ছিজনতহে কৰিব পাৰি। ৰঙালাও খেতি কৰিবলৈ গ'লে যেতিয়া আপুনি পুলিটো ৰুব, তেতিয়া যেনেকৈ এটাৰ পুলি ইয়াত ৰুব আৰু এটা পুলি, 2টা পুলিৰ মাজত গেপ ৰাখিব লাগিব। সাধাৰণতে 25-30 চেণ্টিমিটাৰ গেপ ৰাখিব লাগিব। এই গেপ ৰাখি কিনে আপোনাক পুলিটো ৰুই যাব লাগিব। যেনেকৈ এটা পুলি আমি ইয়াত ৰুইছোঁ আৰু 25 চেণ্টিমিটাৰ দূৰতহে আৰু এটা পুলি ৰুব লাগে, তেতিয়াহ'লেহে এই খেতিটো ভাল হ'ব। বন্ধুসকল, এতিয়া আমি জানিম কীটনাশকৰ প্ৰয়োগ কেনেদৰে কৰিব লাগিব। সাধাৰণতে আপোনালোকে দেখিবলৈ পাব, যেতিয়া বৰষুণ দিব, বৰষুণ দিলে কি কৰে, যিবিলাক সৰু সৰু পোক আছে সেই পোকবোৰ কি কৰিব, যেতিয়া ৰঙালাওটো সৰু থাকিব, যেনেকুৱা আলুৰ নিচিনা সৰু থাকিব, সেই ৰঙালাওটোত আহি কিনে সেই ৰঙালাওটো ফুটা কৰিব। আৰু ফুটা কৰাৰ পিছত কি হ'ব, সেই ৰঙালাওটো তেতিয়া নষ্ট হৈ যাব বা খাৰাপ হৈ যাব। তেতিয়া আমাক কি কৰিব লাগিব, সেই কীটনাশক প্ৰয়োগ কৰিব লাগিব বা ঔষধটো দিব লাগিব। যেতিয়া আমি ঔষধটো দিম, তেতিয়া আৰু এনেধৰণৰ সমস্যাৰ সন্মুখীন নহয়। বন্ধুসকল, এতিয়া আমি জানিম জলসিঞ্চনৰ বিষয়ে। শুকান বতৰত 8 পৰা 10 দিনৰ মূৰে মূৰে ৰঙালাও খেতিত পানী দিয়াৰ ব্যৱস্থা কৰিব পাৰিলে বেছি ভাল হয়। বন্ধুসকল, আপোনালোকে চাব পাৰিছে, ইয়াত প্ৰায় 1 বিঘা ৰঙালাও খেতি কৰা হৈছে আৰু ইয়াৰ পৰা ইতিমধ্যে প্ৰায় 900 পৰা 1000 কেজি ৰঙালাও উঠাব পাৰি। আৰু এতিয়াও আপুনি চাব পাৰিছে গছত এতিয়াও ৰঙালাও অলপ চলপ আছে। বন্ধুসকল, তেতিয়াহ'লে আমি এইটো জানিব পাৰিলোঁ যে 1 বিঘা ৰঙালাও খেতি কৰিলে প্ৰায় 900 পৰা 1000 কেজি পৰ্যন্ত ৰঙালাও উঠাব পাৰি। কৃষক বন্ধুসকল, বৰ্তমান ৰঙালাওৰ বজাৰ মূল্য 30 টকা কিলো যায় আৰু আমি এই খেতিৰ পৰা প্ৰায় 900 পৰা 1000 কেজি ৰঙালাও উঠাইছোঁ। আৰু আমি হিচাপ কৰি চাইছোঁ, যদি 30 টকা কৰি কিলো যায়, তেতিয়াহ'লে প্ৰায় 1 বিঘা খেতিৰ পৰা আমি কিমান 30,000 টকা পাইছোঁ। আমি এইটোৱে ক'ব বিচাৰোঁ যে বন্ধুসকল, আপোনালোকেও যদি ৰঙালাও খেতি কৰিব বিচাৰে, যদি ভাল কৰি খেতি কৰে, তেনেহ'লে আপুনি 1 বিঘা খেতিৰ পৰা নিশ্চিতভাৱে 30,000 টকা ইনকাম কৰিব পাৰিব। বন্ধুসকল, আজিৰ ভিডিঅ'টো আমি এইখিনিতে সমাপ্ত কৰিছোঁ। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো বহুত ভাল লাগিব। যদি ভাল লাগে তেনেহ'লে এটা লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু আপুনি যদি আমাৰ চেনেলত নতুন হয়, তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, নেক্সট ভিডিঅ' অহাৰ আগতে যাতে আপোনাৰ তাতে ন'টিফিকেশ্যনটো যায়। ধন্যবাদ।